চাওক ট্ৰেক্টৰটো মাত্ৰ 7 মাহ হৈছে, কাৰখানাত নাযায় এতিয়া, মানে ডিলাৰৰ পৰা ওলাইছেহে, এতিয়া কাম আৰম্ভ কৰিছে, ধুনীয়া খেতি কৰিছে আৰু ইয়াতকৈ বেছি ভাল খেতি কৰিবলৈ ট্ৰেক্টৰে গৈ আছে। গতিকে এতিয়া আৰু ট্ৰেক্টৰৰ কাৰখানাত যোৱাৰ কথাটো কোনো ভাবিব নালাগে। ট্ৰেক্টৰ এতিয়া কোকৰাঝাৰলৈ যাব আৰু কোকৰাঝাৰৰ শাসনটো চলাই পেলাই বিটিআৰ অঞ্চলত ধুনীয়া খেতি কৰি বিটিআৰ অঞ্চলৰ ৰাইজক ভালকৈ দুবেলা দুমুঠি খুৱাব আৰু সেই অঞ্চলৰ প্ৰগতিৰ কাম কৰিব ট্ৰেক্টৰে। কিন্তু মাতিবলৈ বিটিআৰত মাতিবলৈ কম হ'ব, কাৰণ মাটিৰ সব পাৰ্টিয়ে এইবাৰ ইছ্যুটো মাটি আৰু আজিলৈকে 17 বছৰে হওক বা BTC হোৱাৰ পিছতে মাটিৰ অধিকাৰ যিসকলে 17 বছৰে মাটিৰ কাম কৰা নাই তেখেতসকলতো আৰু মাটিৰ কথা কৈ লাভ নাই। এতিয়া যিসকলে আজি মাটিৰ অধিকাৰ দিবলৈ আহিছে সেইসকলেহে মাটিৰ কথা ক'ব লাগিব। আৰু আমি UPPLে আমি সেইটো উপলব্ধি কৰোঁ যে মাটি নহ'লে মানুহৰ কিমান কষ্ট হয়। তো সেইকাৰণে আজি আমি কৈছোঁ কি 6 মাহৰ ভিতৰতে যিমানখিনি মাটিৰ সমস্যা আছে সকলো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ চবে পাব। হাগ্ৰামাৰ ইস্তাহাৰতো মাটিৰ কথা আছে, বিজেপিও মাটিৰ কথা কৈছে। হাগ্ৰামাৰ ইস্তাহাৰত মাটিৰ কথা থাকিলেও লাভ নাই, 17 বছৰে সি মাটিৰ কাম কৰা নাই। এতিয়া মানুহবিলাকক খাজনা লোৱা নাই আৰু এইকেইদিন খাজনাৰ নামত কৈছে কি জৰিমনা বুলি লৈ আছে তেখেতে। গতিকে যিবিলাক বেদখলকাৰী জৰিমনা, আজি হাগ্ৰামা মহিলাৰে আমাৰ বিটিআৰ বাকী ৰাইজক বেদখলকাৰী জৰিমনা লৈ আছে, খাজনা লোৱা নাই তেখেতে। গতিকে আজি কোন মুখেৰে হাগ্ৰামাই মাটিৰ অধিকাৰৰ কথা ক'ব? সি কোন হয় মানে উচ্ছেদ কৰা নকৰা কথাটো লৈ পেলাই উচ্ছেদ যদি কৰে হাইকোৰ্টে কৰে, উচ্ছেদ কৰি গভৰ্ণমেণ্টে কৰিব। কাউন্সিলত কোনো কাৰো উচ্ছেদ কৰাৰ অধিকাৰ নাই। কাউন্সিলৰ এতিয়া মাটি অধিকাৰ দিয়াৰ মানে এইটো ক্ষমতা আছে, উচ্ছেদ কৰাৰ ক্ষমতা নাই ইয়াতে। এইকাৰণে হাগ্ৰামা এইবাৰ চৰকাৰত নাহে, UPPLে চৰকাৰত আহিব আৰু বিটিআৰ ইমপ্লিমেণ্ট কৰিব। নাই, হাগ্ৰামা লাজ পাইছে, ইমান ধুনীয়া চুক্তি হৈছে, সেই চুক্তিটো বিৰোধিতা কৰিছে, সেইকাৰণে হাগ্ৰামা লাজ পাইছে। তেখেতেতো আৰু নতুন কথা একো চিন্তা কৰিব নোৱাৰে, তেখেতে আৰু মদ ভাং খাব, মানে এই মানে টুংটাং চৰকাৰ চলাব। ইয়াৰ কাৰণে আজি বিটিআৰ অৱস্থা খুব বেয়া। সেইকাৰণে আজি আমি পৰিৱৰ্তন বিচাৰিছোঁ, প্ৰগতি আনিব বিচাৰিছোঁ। কোনো পিকনিক নাখায়, UPPLে চৰকাৰ গঠন কৰিব, 15 তাৰিখে শপত গ্ৰহণ কৰিব, 16 তাৰিখৰ পৰা ৰাইজৰ কাম কৰিব। অনুৰোধ কৰিব চাহান্छु সম্পূৰ্ণ আমাৰ চেণ্ট্ৰেল বিকাশ পৰিষদৰ আহিছে কি UPPL দলত শান্তি চুক্তি কৰা গোবিন্দ বসুমতাৰী ডাঙৰীয়াই নেতৃত্ব দিছে। UPPL দলত শান্তি চুক্তিত স্বাক্ষৰ কৰা আমি বহুত দি গোবিন্দ বসুমতাৰী ডাঙৰীয়াক আমাৰ ওদালগুৰি জিলাবাসী নহয়, বিটিআৰবাসী নহয়, অসমবাসী নহয়, গোটেই ভাৰতবাসীয়ে শলাগ লৈছে কি গোবিন্দ বসুমতাৰীৰ নেতৃত্বত আমি শান্তি চুক্তি কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিছোঁ। এই সময়ত আমাৰ কোনো বেলেগ কথা ভাবিব লগা নাই ৰাইজ। আমি এই দেশৰ নাগৰিক, এই দেশৰ নাগৰিক হিচাপে ইটো আদিবাসী ওদালগুৰি, ইটো অসমীয়া ওদালগুৰি, ইটো বঙালী ওদালগুৰি, ইটো বড়ো ওদালগুৰি, এই ওদালগুৰি চবৰে হয়। ইয়াৰ কোনো জাতি জনগোষ্ঠী ভয় কৰিব লগা একো নাই। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, ৰিমনমণি বাৰী ডাঙৰীয়া দুইজনে মিলি পেলাই এই আমাৰ চেণ্ট্ৰেল বিকাশ পৰিষদৰ সমাধান আমাৰ মাজত আমাৰ UPPLৰ কেন্দ্ৰীয় উপসভাপতি মাননীয় ভ্ৰমণ বাগলাৰী ডাঙৰীয়া উপস্থিত হৈছে। তেখেতক